প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাই ডিয়াৰ বন্ধু বান্ধৱীসকল, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাজনীয়ে আপোনাক সঁচাকৈ ভাল পায় নে মিছা ভাল পায় সেইটো আপুনি কেনেকৈ গম পাব, তাৰে 5টা টিপছ মই আপোনালোকক দিব ওলাইছোঁ। এইখিনি ফ'ল' কৰি আপুনি 100% নিশ্চিত হ'ব পাৰিব আপোনাৰ ভালপোৱা সঁচা নে মিছা। নাম্বাৰ 1, ফেক লাভ কৰাসকলৰ কোনো ধৰণৰ ফিউচাৰ প্লেন নাথাকে। নিজক লৈ না আপোনাক লৈ না আপোনালোকৰ সম্পৰ্কক লৈ একো ফিউচাৰ প্লেন নাথাকে। এইটো হৈছে সৰ্বপ্ৰথম লক্ষণ। বিশ্বাস হোৱা নাই তেনেহ'লে আজিয়ে সোধক আপোনাৰ পাৰ্টনাৰক ফিউচাৰ প্লেনৰ বিষয়ে। তেওঁৰ উত্তৰটো এনেকুৱা হ'ব যিটো স্বাভাৱিকতে সকলোৱে কয়, মই তোমাক বহুত ভাল পাওঁ, বাট আই এম চৰি, মই তোমাক বিয়া পাতিব বা তোমাৰ লগত বিয়া হ'ব নোৱাৰিম, ঘৰত নামানে। মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ, বাট আমাৰ কাষ্ট নিমিলে। আৰু তেতিয়া আপুনি বুজিব পাৰিব দিছ ইজ ফেক লাভ। যিয়ে আপোনাক ট্ৰু লাভ কৰে তেওঁৰ আপোনাক লৈ বা ৰিলেশ্যনশ্বিপক লৈ বহুত ধুনীয়া প্লেন থাকে। নাম্বাৰ 2, ছেক্সুৱেল এক্টিভিটিত বেছি ফ'কাছ কৰে। টপিক যিয়েই নহওক কিয় ঘূৰাই পকাই আনি ছেক্স ৰিলেটেড টপিক বনাই দিয়ে। যিয়ে ট্ৰু লাভ কৰে তেওঁ আপোনাৰ ফেমিলিৰ বিষয়ে কথা পাতিব, আপোনাৰ কেৰিয়াৰ লৈ কথা পাতিব। মিছা ভালপোৱাসকলৰ এইবোৰত কোনো ইণ্টাৰেষ্ট নাথাকে। সিহঁতৰ এটাই উদ্দেশ্য ছেক্সুৱেল ৰিলেশ্যনশ্বিপ। আপোনাক বিভিন্ন কথাৰে ফুচুলাব চেষ্টা কৰিব। এনেকুৱা কৰিলে ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হয়, তেনেকুৱা কৰিলে মৰম বাঢ়ে। আজিকালি এইবোৰ স্বাভাৱিক, বাট নেভাৰ, বি কেয়াৰফুল। নাম্বাৰ 3, আণ্ডাৰষ্টেণ্ডিং প্ৰব্লেম। মিছা ভালপোৱাত কোনো ধৰণৰ বুজাবুজি নাথাকে। দিনভৰ এজনে আনজনৰ ভুল বিচৰাত লাগি থাকে। তেওঁলোকৰ আপোনাৰ জীৱন কেৰিয়াৰ লৈ কোনো মতলব নাথাকে। তাৰ বিপৰীতে সঁচা ভালপোৱাত এটা সুন্দৰ বুজাবুজি থাকে। এজনে আনজনৰ কথা শুনাত অকণো সংকোচ নকৰে। নাম্বাৰ 4, কণ্ডিশ্যনেল লাভ। মিছা ভালপোৱাত সকলো বস্তু কণ্ডিশ্যনেল হয়। আনকণ্ডিশ্যনেল বুলি একো নাথাকে। এনেও এইখন পৃথিৱীত আপোনাৰ মা দেউতাৰ বাহিৰে কোনেও আনকণ্ডিশ্যনেল লাভ নকৰে। সকলো সম্পৰ্কত কণ্ডিশ্যন থাকে কিন্তু সীমিত। ফেক লাভত এইটো বহুত বেছি হয়। নাম্বাৰ 5, যিয়ে আপোনাক মিছা ভাল পায় সেইজনে আপোনাক কণ্ট্ৰল কৰিব বিচাৰিব। সকলো কথাতে তেওঁৰ অধিকাৰ দেখুৱাব বিচাৰিব। যদি আপোনাক সঁচাকৈ ভাল পায় তেনেহ'লে আপোনাৰ স্বভাৱ চৰিত্ৰ, চলন ফুৰণ সকলো ভাল লাগিব, কাৰণ এইবোৰ দেখিয়েতো আপোনাক ভাল পাইছে। যদি আপোনাৰ কিবা বেয়া অভ্যাস আছে সেইটো সলনি কৰিব বিচাৰে, বহুত ভাল কথা। এইটো সঁচা ভালপোৱাৰ এটা পাৰ্ট। এইটো থকাটো জৰুৰী হয়। যদি আপোনাৰ ভুল নহওঁতে ভুল ধৰিব চেষ্টা কৰে আৰু সকলো ক্ষেত্ৰতে কণ্ট্ৰল কৰিব বিচাৰে, দিছ ইজ ফেক লাভ। এই 5টা টিপ জাজ কৰি আপোনাৰ ভালপোৱা সঁচা নে মিছা আপুনি 100% নিশ্চিত হ'ব পাৰিব। আই হোপ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কোন নম্বৰ টিপছটো আপোনাৰ লগত ঘটি আছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।